এইটো দেখা জলকীয়াৰ পুলি আমি জলকীয়া পুলিটো আমি টাবত ৰুম হা দেখিছানে দেখা এইটো হৈছে ৰুট শিপা এইবিলাক পাত এইটো হৈছে কাণ্ড এইটো ষ্টেমটো এইটো এইটো কাণ্ড আছে আৰু এইবিলাক পাত আৰু এইবিলাক শিৰা কয় এইবোৰ আৰু ইয়াৰ ৰুটৰ কাম কি হৈছে জানানে কি হয় ৰুটৰ শিপাৰ কাম কি বাৰু এইটো হৈছে মূল শিপাডাল আৰু এইডাল হৈছে চুলি শিপা বুলি কয় আৰু এই ৰুটটোৱে গছজোপাক ধৰি ৰাখে মাটিত আৰু মাটিৰ পৰা গছজোপাই পানী তাৰপিছত বিভিন্ন ধৰণৰ লৱণ মিনাৰেলছ এইবিলাক শুহি লয় বুজি পাইছা আৰু এই দুটা পুলি আমি ইয়াতে ৰুম প্ৰথমতে আমি এটা ইয়াতে হোল কৰিম আঙুলিৰে হোল কৰি এইটো দিলোঁ দিয়াৰ পিছত এইটো লাহেকৈ এনেকৈ কৰি গুৰিটো টিপি দিলোঁ টিপি দিয়াৰ পিছত এনেকৈ মাটিটো হেৰি কৰি দিলোঁ ইয়াতে তুমি আৰু এটা ৰোৱা এইটো দিহাৰ ৰোৱা 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 বাছ এতিয়া মাটিটো দিয়া এইটো জোৰছে অকণমান টিপিব লাগিব বাছ নাও দিছ জলকীয়া পুলি ৰেডি এই জলকীয়া পুলি দুটা এইটো ৰেডি হ'ব আৰু ধুনীয়াকৈ ইয়াক এনেকৈ ধৰণে ছাঁত ৰাখিব লাগিব ৰখাৰ পিছত ৰ'দত সাৰ পানী ৰেগুলাৰ দি ডাঙৰ কৰিম হ'ব আজিলৈ ইমানে দেই